কেৱল গাড়ী ৰক্ষাৰ স্বাৰ্থত কৰিলে, কেৱল গাড়ী ৰক্ষাৰ স্বাৰ্থত। গতিকে অসমৰ ডাঙৰ সমস্যা হ'ল যে সঠিক এটা ৰাজনৈতিক নেতৃত্বৰ অভাৱ। তেওঁলোকৰ গাড়ীখনৰ কাৰণে ইমান আপোচ কৰিবলৈ গুচি যায়, দিল্লীৰ সকলো কথা শ্ৰুতলিপি যি ধৰে তেওঁলোকে মানি লয়, তাৰপিছত আৰু আমি ইয়াত একো আশা কৰিব নোৱাৰোঁ। কিন্তু অন্য ৰাজ্যত ক'ৰবাত এটা চেণ্টিমেণ্ট আছে, এটা জাতিৰ চেণ্টিমেণ্ট আছে। কিন্তু অসমৰ এটা সমস্যাও আছে যে অসমৰ সমাজ বহুধা বিভক্ত এখন সমাজ। গতিকে ইয়াত অসম চুক্তিৰ কথা যেতিয়া আহে, ৰূপায়ণৰ কথা যেতিয়া আহে, কংগ্ৰেছ চৰকাৰে এটা ভোট বেংকৰ স্বাৰ্থত কিছুমান মানুহৰ লগত আপোচ কৰে। তেওঁলোকে ইছলামৰ বা মুছলমানৰ বিৰুদ্ধে যাবলৈ সাহস গোটাব নোৱাৰে, এটা এপিজমেণ্ট পলিচি তেওঁলোকে গ্ৰহণ কৰে। এই কথা সত্য। গতিকে অসমৰ জনগাঁথনি সলনি হৈছে, অসমৰ অস্তিত্বৰ সংকট আহিছে। তাৰপিছত এইবাৰ যিবোৰ বিজেপিত মানুহে যোগদান কৰিলে, বহু অসমীয়া মানুহে, খিলঞ্জীয়া মানুহে, তেওঁলোকৰ মনে মনে এইটো আশা আছিল যে অন্ততঃ বিজেপিয়ে ক্ষমতালৈ আহিলে অসমক বিদেশীমুক্ত কৰিব। এই কথাটো বৰ সৰল কথা নহয়। এইবাৰ মই এইকাৰণে বাৰে বাৰে সুধি আছোঁ যে এইবোৰ কৰাত তেওঁলোকে আজি কৈছে ছমাহ মাত্ৰ হৈছে। বেয়া কাম এটা কৰিবলৈ ছমাহ নেলাগে, এসপ্তাহত বেয়া কাম কৰি দিব পাৰি। তেওঁলোকে যিটো বিষয় উত্থাপন কৰিলে আৰু তথাকথিত নেতাসকলে যি ধৰণে চিঞৰ বাখৰ কৰি ফুৰিলে, তাত উদ্দেশ্য তেওঁলোকৰ নিহিত হৈ আছে। মই সেইকাৰণে কৈছোঁ যে খানাপাৰাত যি অনুষ্ঠানৰ আয়োজন কৰা হ'ল তাত আমি কোনো আপত্তি কৰা নাই। শ্বহীদ পৰিয়ালক সন্মান জনাটো মই আৰম্ভণিতে কৈছোঁ যে এটা সুস্থ জাতিৰ লক্ষণ। কিন্তু মই এইটোও কৈছোঁ যে সেই সকল নেতাই সেইদিনাখন চিঞৰ বাখৰ কৰি ক'লে অসমীয়াৰ অস্তিত্বৰ কথা, খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ কথা, অসম চুক্তিৰ কথা, আনকি এনেকৈ কোৱা হ'ল যে অসমৰ শক্তি সকলোকো চিনাক্ত কৰা হ'ব, মুখ্যমন্ত্ৰীয়ে ক'লে। কোনে ক'লে এই কথাবোৰ? সেইসকল নেতাই ক'লে আজি সৰ্বানন্দ সোণোৱাল, চন্দ্ৰমোহন পাটোৱাৰী, হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, কেশৱ মহন্ত, এই মন্ত্ৰীসকল, কেবিনেটৰ সতীৰ্থসকল মুখ্যমন্ত্ৰী অসম আন্দোলনৰ মাজেৰে আহিছিল। অসম আন্দোলনৰ মাজেৰে আহি মন্ত্ৰিত্ব লোৱা বা গাড়ী দখল কৰা এটা ৰাজনৈতিক দলৰ নেতাসকলে যেতিয়া এনেকুৱা ব্যৱহাৰ কৰিব পাৰে, এটা সম্পূৰ্ণ মিছা কথাৰে এটা গভীৰ তাত শ্বহীদক অশ্ৰদ্ধা কৰা নুবুজায়। কি কাৰণে নুবুজায়? এইকাৰণেই প্ৰতিবাদ হ'ব লাগিছিল যে তেওঁলোকে অসমীয়া জাতিৰ বিৰুদ্ধে, খিলঞ্জীয়াৰ বিৰুদ্ধে এটা গভীৰ ষড়যন্ত্ৰত তেওঁলোক জড়িত হৈছে। গতিকে মই কৈছোঁ যে ক'ৰ পৰা আহিলে এই কথাটো যে আজি হিন্দু বাংলাদেশীসকলক ইয়াত ল'ব লাগিব? ই এটা গভীৰ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰটো যদি আমি নুবুজাকে ইয়াক যদি আওকাণ কৰোঁ, আজি এইখন মন্ত্ৰীসভা আহি পেলাই বিজেপি চৰকাৰে 6টা মাহত প্ৰথম কামটো কৰিব লাগিছিল অসমৰ খিলঞ্জীয়া মানুহৰ ৰক্ষা কবচ, সাংবিধানিক ৰক্ষা কবচ। কিন্তু তেওঁলোকে এই কামটো নকৰিলে, কৰিব খোজা নাই। ৰূপম গোস্বামীয়ে কৈছে আমাক সময় লাগে, আমি কৰিম, বদ্ধপৰিকৰ। এই শব্দবোৰ কেৱল শব্দত পৰিণত হৈছে। কিন্তু তেওঁলোকে এই কামটো কিন্তু কৰিলে, ৰক্ষা কবচ দিব নোৱাৰিলে বা দিয়াৰ চিন্তা নকৰিলে, অন্যান্য একো কথা চিন্তা নকৰিলে। তেওঁলোকে আজি সকলো দিশত ব্যৰ্থ। গতিকে এইখন চৰকাৰক দুৰ্ভাগ্যজনকভাৱে এটা চমকৰ প্ৰয়োজন হৈছে। আৰু মই ভাবোঁ সেইদিনা খানাপাৰাত সেই চমক সৃষ্টিৰ কাৰণে আৰু এটা মেছেজ দিবৰ কাৰণে যে খিলঞ্জীয়া মানুহ বিজেপিৰ লগত আছে, এই কথাটো বুজাই দিবৰ কাৰণেহে এনেকুৱা এটা আয়োজনৰ, এনেকুৱা এটা কথাৰ অৱতাৰণা কৰে। এই কথাটো মই সমুদ্ৰ ভট্টাচাৰ্যক বুজাব খুজিছোঁ মাত্ৰ, মই ক'ব খুজিছোঁ মাত্ৰ। তেওঁ যি স্পষ্টীকৰণ দিছে খুব সুন্দৰ, সঁচা কথা সকলোবোৰ। কিন্তু মই কৈছোঁ যে ক'ৰবাত এটা প্ৰশ্নবোধক ৰৈ গৈছে। অসমীয়াৰ শত্ৰু কোন তেতিয়াহ'লে আজি যদি প্ৰশ্ন কৰা হয়? মুখ্যমন্ত্ৰীয়ে কৈছে অসমীয়াৰ শত্ৰুবোৰ আমি চিনাক্ত কৰিম, অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিম। অসমীয়াৰ অস্তিত্ব আজি ক'ত? আজি যদি হিন্দু বাংলাদেশীসকল আহে, কেৱল যে আমাৰ ভাষা সংস্কৃতিৰ ওপৰতেই আক্ৰমণ নহয়, অসমৰ অৰ্থনীতি, অসমৰ যি প্ৰাকৃতিক সম্পদ, তাৰ ওপৰত এটা বিশাল বোজা, ডাঙৰ বোজা হৈ পৰিব। ইতিমধ্যে আমাৰ বোজা বৈ আমাৰ ভাগৰ লাগিছে। আমি আৰু কিমান বোজা বম? আৰু বিজেপি চৰকাৰে সকলো বাদ দি কিন্তু এটা কাম কৰিছে যে তেওঁলোকে নতুনকৈ বোজা দি দিব খুজিছে, আৰু যিটোৱে অসমৰ সৰ্বনাশ কৰিব, জাতি ধ্বংস কৰিব, অসমৰ অৰ্থনীতি সম্পূৰ্ণ বিলুপ্ত কৰিব। গতিকে অসমৰ পাৰে এইকাৰণে যে তেওঁলোকে সকলোৱে আমাক প্ৰতাৰণাৰ প্ৰবঞ্চনা কৰি শাসনত টিকি আছে। 15 বছৰীয়া তৰুণ গগৈৰ প্ৰতাৰণা, তাৰ আগত অগপৰ প্ৰতাৰণা, এইবোৰ প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ ৰাজনীতি। ইয়াৰ বিৰুদ্ধে আমি সবল প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰাৰ কাৰণে আৰু অসমীয়া জাতি হয়ো যে আন্দোলন কৰি কৰি ভাগৰি পৰিছে। কিন্তু এই অন্য তুমি কোৱা প্ৰশ্নটো মই উত্তৰ দিবলৈ কৈছোঁ, এই কাম আনন্দ এইকাৰণে সম্ভৱ নহয়
যে তেওঁলোকৰ জাতীয় দায়বদ্ধতা অলপ হ'লেও আছে, আবেগ অনুভূতি এটা জাতিৰ প্ৰতি যথেষ্ট আছে। কিন্তু আমাৰ ইয়াত সুবিধাবাদী ৰাজনৈতিক নেতৃত্বৰ ইমান প্ৰভাৱ আৰু তেওঁলোকৰ ইমান ষড়যন্ত্ৰ যে সাধাৰণ মানুহৰ কোনো বুজাৰ উপায় নাই। নিশ্চয় এক অবুজ সাঁথৰত পৰিণত হয়। কিয় হয় বিশেষকৈ অসমত এনে প্ৰসংগসমূহ আমি উত্থাপন কৰিম, কিন্তু এইখিনিতে সময় হৈছে পুনৰ এক চমু বাণিজ্যিক বিৰতিৰ। আমি উভতি আহিম বিৰতিৰ পাছত।